মানুহ যিটো ধৰণে পানী হ'ল এজন সাধাৰণ মানুহ এটা গন্তব্যস্থান পাবৰ কাৰণে যিখিনি অসুবিধা আমাৰ চৰকাৰী মানুহখিনিৰ ক্ষেত্ৰতো একেই হয়, কিন্তু চৰকাৰী মানুহৰ ক্ষেত্ৰত এটা সুবিধা হয় যে NDRF আৰু SDRFে আৰম্ভণিৰ দিনটোৰ পৰাই একদম পূৰ্ণোদ্যমে যিহেতুকে লাগি আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, জলসম্পদ মন্ত্ৰী ডাঙৰীয়া আৰু চৰকাৰৰ বিভিন্ন মন্ত্ৰী প্ৰভাৰী মন্ত্ৰীবিলাকে যিটো ধৰণে আত্মনিয়োগ কৰি পেলাই ৰাইজৰ সেৱাৰ্থে লাগি আছে এইটো অদ্বিতীয় হয়। আৰু শিৱসাগৰৰ যিটো বানপানী হৈছে এই বা চৰাইদেউত যিবিলাক বানপানী হৈছে তেনেকুৱা ধৰণৰ ভয়ানক বানপানী তেওঁলোকে কাহিনী মুখামুখি হোৱাই নাই। গতিকে এতিয়া এনেকুৱা হৈছে মানুহে অনুভৱ কৰিছে কিছুমানে এনেকুৱা ভিতৰুৱা জেগা আছে য'ত ধৰক গাড়ী ঘোঁৰাও নাযায়, য'ত কিবা এটা ব্যৱস্থা যাবলৈ নাই, তেনেকুৱা দুই এজন হ'ব পাৰে, কিন্তু বাকীখিনি সকলোতে পাইছে। আৰু ছাফিচিয়েণ্ট কথাটো হৈছে কি বানপানীয়ে যেতিয়া ৰাস্তা পদূলি চব বন্ধ কৰি থয় তাত এনেকুৱা ব্যৱস্থা নাই যে কিছুমান জেগাত নাও চাও থাকে, সেইবোৰ এলেকাত নাও নাথাকে। গতিকে চৰকাৰৰ নিজৰ ব্যৱস্থাৰে যিমানখিনি পাৰিছে লৈ আছে আৰু কৰি থাকিব। কিন্তু আপুনি চাওক দেশত যিমান ভাল কাম হ'লেও এচাম মানুহ সদায় থাকে তাক নাই হোৱা নাই কৰা এনেধৰণৰ সমালোচনা কৰা মানুহ থাকে। তেখেতলোকৰ কাম কৰক। আমাৰ চৰকাৰে আন্তৰিকতাৰে কাম কৰি আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে দেখিছে তেখেতে নিজেই গৈ তাত অৱস্থান কৰিছে। এজন মুখ্যমন্ত্ৰীয়ে ৰাজধানীখন এৰি গৈ তাত ৰাইজৰ মাজত পানীৰ ঘৰে ঘৰে গৈ ঘূৰি ফুৰাটো এইটো কি সৰু কথা নেকি? ৰাইজৰ প্ৰতি আন্তৰিকতা আৰু শ্ৰদ্ধা ভক্তি নাথাকিলে, ৰেছপন্সিবিলিটি নাথাকিলে এইটো কেতিয়াও কৰিবই নোৱাৰে। আৰু দিছে বস্তুখিনি দিছে, কিন্তু হেলিকপ্টাৰ যিখিনি যোগান ধৰিছে খাব পৰা অৱস্থা নাই, য'তে ত'তে পেলাই দিছে, পানী আছে পেলাই দিছে। এই বস্তুটো তদাৰক কৰাৰ প্ৰয়োজন আছে। নিশ্চিতভাৱে আছে, সেইখিনি কৰিব। যদি ক'ৰবাত হৈছে মইতো নাভাবোঁ যে আৰ্মি অফিচাৰখিনিক আপোনালোকে কি ইমান অকৰা জ্বলা বুলি ভাবে নেকি যে তেওঁলোকে খোৱা বস্তুখিনি পানীতে পেলাই দিব। হয়তো জেগা পোৱা নাই, ক'ৰবাত চটত পেলাবলৈ যাওঁতে দুটোপোলা চটত পৰিলে এটোপোলা হাৱাত গৈ পেলাই বাহিৰত পৰিব পাৰে। গতিকে সেইটোক আমি জেনেৰেলাইজ কৰিব নালাগে, সেইটো বিশেষ। কিন্তু সাধাৰণভাৱে যিখিনি কৰি আছে ভাল ধৰণে কৰি আছে। মই ভাবোঁ চৰকাৰৰ নেতৃত্বত ৰাইজক এই বিপদৰ মুহূৰ্তত আমি সমালোচনাৰ বিপৰীতে সকলোৱে সহযোগিতা কৰা উচিত।